নমস্কাৰ, মই গোবিন হাজৰিকা। মীনমোহন জৈৱিক ক্ষুদ্ৰ চাহ বাগানৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও আমি ভোগালী বিহুৰ শুভেচ্ছা অসমবাসী ৰাইজক জনালোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে 1995 চনতে স্থাপিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম জৈৱিক চাহ বাগিচা হিচাপে মীনমোহন জৈৱিক ক্ষুদ্ৰ চাহ বাগিচাখনে বৰ্তমান 25 বছৰত ভৰি দিছেহি। ইয়াৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী মহোৎসৱ ভাগ অহা ফেব্ৰুৱাৰী মাহৰ 1 আৰু 2 তাৰিখ অৰ্থাৎ মাঘ মাহৰ 17 আৰু 18 তাৰিখে আয়োজন কৰা হৈছে। প্ৰথম দিনা অৰ্থাৎ ফেব্ৰুৱাৰী 1 তাৰিখে জৈৱিক চাহৰ ওপৰত আলোচনা সত্ৰ আৰু ফেব্ৰুৱাৰী 2 তাৰিখে সাংস্কৃতিক শোভাযাত্ৰা, তাৰ লগতে মুকলি সভা আৰু ৰাতিলৈ অংকীয়া ভাওনা এভাগো আয়োজন কৰা হৈছে। দ্বিতীয় দিনা অৰ্থাৎ ফেব্ৰুৱাৰী 2 তাৰিখে মুকলি সভাত দেশ বিদেশৰ প্ৰসিদ্ধ ব্যক্তিসকলো উপস্থিত থাকিব। সেয়েহে এই দুদিনীয়া কাৰ্যসূচী ভাগত সমূহ ৰাইজৰ একান্ত উপস্থিতি কামনা কৰিলোঁ। আসাম দেশে চাইকে বাগানে গাছে ফলে সোনার পারে हरियाली चाय के बागान मोरे धनी केने जाबो छाड़े आसा।